ভালে আছে নিশ্চয় মই ৰিংকু মানে মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ আজি হৈছে দোল পূৰ্ণিমা ৰঙৰ উৎসৱ ফাকুৱা আপোনালোক সকলোকে আমাৰ পৰিয়ালৰ ফালৰ পৰা ফাকুৱাৰ দোল পূৰ্ণিমাৰ বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিলোঁ বছৰটো যাতে আপোনালোক সকলোৰে ভালেৰে যাওক তাৰে কামনা কৰিলোঁ হেপী হোলি দিয়া হেপী হোলি ফ্ৰেন্ড এৰুখক মই তোমাৰ লগত এটা বস্তু দেখাইছোঁ কি হেতু এই ম্যাজিক পেন্সিল হয় এই মই পৰীক্ষাত লিখিলে এক্সামত লিখিলে বহুত ধুনীয়াকে মই জিকিম আৰু হেপী হোলি ফ্ৰেন্ডছ আমাৰ ভিডিঅ'টো লাইক কমেন্ট কৰিব আৰু শ্বেয়াৰ কৰিব আৰু বেল বাই 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 বাকি আজি ফাকুৱা কিন্তু গাটো বৰ ঠিক নহয় আজি কেইদিনৰ পৰা গাটো বৰ বেয়া লাগি আছে সেইকাৰণে সময়মতে ভিডিঅ' দিব পৰা নাই বাকি ফাকুৱা খেলোঁ নে নেখেলোঁ চাওঁ আৰু লগতে এফালে যোৱা কথা আছে বৰপেটাৰ হোলীৰ কথা দৌল উৎসৱৰ কথা আপোনালোকে চাগে জানে শুনিছে আৰু তালৈকে যাম বুলি ভাবিছোঁ পিছবেলা এতিয়া নহয় কিন্তু বাকি এটা সৰুতে এটা কোনোবা শ্ৰেণীত পাইছিলোঁ ঘুনুচা বুলি এটা লেচন আছিল যাবলৈ ইমান বছৰৰ পৰা ভাবি আছোঁ কিন্তু যাব পৰা নাই ফাকুৱাত এনেই গৈছোঁ বাৰু আজি যাম বুলি ভাবিছোঁ গ'লে বাৰু আপোনালোকক ক'ম বাকি আজি ভিডিঅ'টো এতিয়াৰ পৰা ষ্টাৰ্ট কৰিছোঁ 10টা বাজিব হ'ল পোৱাৰ কামখিনি হৈছে আৰু কিবা কিবি বাকী আছে গাটো বৰ ঠিক নহয় সেইকাৰণে ভিডিঅ' দিব পৰা নাই সময়মতে বাকি মোৰ চেনেলে যদি কোনোবা নতুনকৈ আহিছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু মোৰ ভিডিঅ'বোৰ চাই লাইক কমেণ্ট কৰিব আৰু শেষত জনাবলৈ নাপাহৰিব যে ভিডিঅ'টো চাই কেনেকুৱা লাগিল ঠিক আছে বলক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ ফাকুৱা খেলিলোঁ কিন্তু ভিডিঅ'হে কৰিব নোৱাৰিলোঁ সেইকাৰণে দুখনমান ফটো ভিডিঅ'টোৰ লগতে জাপি দিছোঁ আপোনালোকে কেনেকুৱা পালে জনাব দেই অথনিৰ পৰা আৰু ভিডিঅ' কৰা নাছিলোঁ সময়ো হোৱা নাছিল বাৰু এতিয়া বৰপেটালৈ যাবলৈ ৰেডি হৈছোঁ আজি আপোনালোকক দেখাম বৰপেটা হোলী বলক মোৰ লগতে আপোনালোককো লৈ যাওঁ আমি আহি আছোঁ বৰপেটালৈ বৰপেটা হোলীলৈ হয়নে আমাৰ ৰিয়াঞ্চি এইটো কোন এইটো আন্ধাৰ হৈ আছে হয়নে নিহাল আমাৰ বেবী হয়নে ঠিক আছে চাই থাকক ভিডিঅ'টো এয়া হৈছে বৰপেটাৰ কীৰ্তনঘৰৰ দৌল উৎসৱ প্ৰত্যেক বছৰে দৌল পূৰ্ণিমাৰ দিনাই দৌল উৎসৱ পালন কৰে ইয়াতে বহুত ডাঙৰকৈ হয় মেলা লগতে ফাকুৱাৰ খেল গোটেইখিনি হয় বাকী বহুত ভাল লাগিল চাওকচোন মানুহবোৰ কিমান ধুনীয়াকৈ বহি আছে তাৰে পৰিৱেশটো আপোনালোকক দেখাবলৈ চাৰিওফালে মানুহ হোলী খেলা বহুত মানুহ হোলী নল'লা দেখোন আমি অহা অলপমান দেৰিয়ে হৈ গ'ল প্ৰগ্ৰেমটো আৰু চলি আছে মেলা আৰু সাংস্কৃতিক অনুষ্ঠানো আছে ৰাতি 9টামান বাজিবৰ হ'ল এতিয়া আহিছোঁ কিবা খাবলৈ মানে ৰাতি গৈ পেলাই ভাত বনোৱাতকৈ ইয়াতে খাই যাওঁ গোটেইকেইটা মিলি হয়নে ৰিয়াঞ্চি হয়নে বেবী দাদা কেনেকুৱা লাগিল দৌল চাই
বৰমান্দা বৰপেটা হলি চাই কেনেকুৱা লাগে চাউলে জৈ মই খাই পেলাই ফেক্টৰীয়ে চব পিলি দিয়া ভাগি যাব নিহাল কিবা এটা কৈ দিয়া মালা চামুচ এলা চামুচ ঠিক আছে চাই থাকক ভিডিঅ'টো মায়াময় উশাহৰ মেয়ানে যাযাবৰী মোৰেনো হেঁপাহ ভূতলি সামৰি তোমাৰেনো কাষৰলে কালি বৰপেটাৰ পৰা আহি ৰাতি ভিডিঅ' কৰা নহ'ল যিহেতু বহুত ৰাতি হ'ল বাহিৰতে খাই বৈ আহি শুই থাকিলোঁ 11টামানে বাজিল ঘৰ আহি পাওঁতে বাকী আজি ৰাতিপুৱা কাম বন কৰি আজৰি হ'লোঁ ভিডিঅ' কৰাহে নহ'ল বাৰু একো বাকী বৰপেটা হ'লি ভালেই লাগিল কিন্তু আমাৰ যোৱা অলপমান দেৰি হ'ল যিহেতু দিনত বহুত গৰম আছিল ৰ'দো পিছবেলা গ'লোঁ অকণমান দেৰিয়ে হ'ল বেলেগ বৰ বিশেষ একো নাই বহুত মানুহ লগতে মেলা লগতে নৃত্য প্ৰতিযোগিতা কিবা কিবি গায়ক চায়ক মাতিছে আৰু সেয়ে আৰু ভাল লাগিল অহা বছৰ দিনতে যাবলৈ চেষ্টা কৰিম কেনেকুৱা লাগিল আপোনালোকক জনাবচোন বাকী এতিয়া গৈ আছোঁ পাকঘৰলৈ আজি বেলেগকৈ কিবা এটা বনাম বুলি ভাবিছোঁ খাই ভাল লাগে কিন্তু এনেকৈ বাকী আপোনালোককো দেখাম আৰু আমাৰ ৰিয়াঞ্চিৰ গাটো বৰ ঠিক নহয় আৰু মোৰো চকুটো আপোনালোকে দেখিছে চকুটোৰ ইনফেকশ্যন আগতে মোৰ ভিডিঅ' যিসকলে আগৰ পৰা চাই গম পাইছিল চকুটোৰ কি হৈছিল আকৌ একেটা বেমাৰে হৈছে ডাক্তৰৰ ওচৰলৈ যাব লাগিব যেন পাইছোঁ আৰু বাকী ৰিয়াঞ্চিৰো গাটো ভাল নহয় তাই কাণত কিবা শব্দ কৰি থকা বুলি কৈছে মোৰ মতে পানী সোমাল নেকি কাণত শব্দ কৰি থকা বুলি কয় বাকী ৰিয়াঞ্চিয়ে মাতি আছে ৰিয়াঞ্চি হেল্ল' আমাৰ ভিডিঅ'টো যদি চোৱা নাই তোমাৰ কাণত কি হৈছে কৈ দিয়া মোৰ কাণত পানী সোমাই থাকে কাণত নহয় মোৰ কাণত কিবা হৈছে কাৰণে মই এনেকৈ থাকোঁ এনেকৈ এতিয়া ভাল হৈছে না কোৱা ভাল হৈছে ঠিক আছে থেংক ইউ দিদি থেংক ইউ আমাৰ ভিডিঅ'টো যদি চোৱা নাই তেতিয়া লাইক কৰি চাব ঠিক আছে বাকী বলক আপোনালোকক মোৰ লগতে মোৰ পাকঘৰলৈ লৈ যাওঁ চকুটোৰ কাৰণে অলপ অশান্তি পাই আছোঁ বাৰু বলক তেতিয়াহ'লে আজিৰ পৰা আকৌ নতুনকৈ ব্লগটো ষ্টাৰ্ট কৰি দিওঁ আৰু কিবা এটা ৰান্ধো আপোনালোককো দেখাওঁ আজি মই বনাবলৈ লৈছোঁ লোকেল মুৰ্গীৰ মাংস মই 300 গ্ৰামমান লৈছোঁ এতিয়া মই ইয়াতে নিমখ দিলোঁ প্ৰয়োজন অনুসৰি হালধি দিলোঁ আৰু আধা চামুচ জিৰা গুড়ি দিলোঁ আৰু আধা চামুচ মই ধনিয়াৰ গুড়িও দি ল'ম ধনিয়াৰ গুড়ি দি লৈছোঁ আৰু লগতে 3-4 চামুচমান মই মিঠাতেল দি এইখিনি মই ধুনীয়াকৈ মেৰিনেট কৰি অকণমান সময় থৈ দিম আৰু এইফালে অন্যফালে কেৰাহী এখন গৰম কৰি মই আলুখিনি ধুনীয়াকৈ ভাজি ল'ম আৰু এইফালে মাংসখিনি মেৰিনেট কৰি থোৱা হৈ গৈছে এতিয়া মই ইয়াতে ফেটি থোৱা অকণমান 4 চামুচমান দৈ লৈছোঁ দৈখিনি দি আকৌ মই ধুনীয়াকৈ এবাৰ সানি ল'ম গোটেইখিনি এইফালে মই আলুখিনি কাঢ়ি লৈছোঁ এই একেখিনি তেলতে মই পিঁয়াজখিনি দি দিম মই জলকীয়া নিদিওঁ যিহেতু মোৰ মাইনাজনীয়ে জলকীয়া নাখায় সেইকাৰণে আপোনালোকে জলকীয়া দিব আৰু লগতে মই অকণমান চেনিও দি লৈছোঁ চেনি দিলে মাংসৰ কালাৰটো ধুনীয়া আহে এইখিনি মই ধুনীয়াকৈ ভাজি ল'ম এতিয়া এয়া মোৰ পিঁয়াজখিনি ভাজা হৈ গৈছে মই এতিয়া 1 চামুচ আদা নহৰু দি পেষ্ট দি দিলোঁ আৰু লগতে এটা গোটা নহৰু অকণমান বাকলি গুচাই সেইটোও দি দিলোঁ এয়া মোৰ এইখিনি ধুনীয়াকৈ ৰঙা হোৱালৈকৈ ভাজি লোৱা হৈ গৈছে এতিয়া মই মেৰিনেট কৰি থোৱা মাংসখিনি দি দিম মাংসখিনি দি মই যিহেতু মছলা নিমখ হালধি প্ৰয়োজন অনুসৰি দিয়ে থৈছোঁ এতিয়া মই একো নিদিওঁ এইখিনি মই ধুনীয়াকৈ লৰাই অকণমান সময় ভাজি থাকিম এতিয়া মাংসখিনি অকণমান সময় ভাজি লোৱাৰ পিছত মই এটা বিলাহী পেষ্ট কৰি লৈছিলোঁ বিলাহীৰ পেষ্টখিনি দি ধুনীয়াকৈ গোটেইখিনি মিক্স কৰি লৈছোঁ আৰু লগতে মই ভাজি থোৱা আলু কেইপিচো দি দিছোঁ দি মই আকৌ এবাৰ ধুনীয়াকৈ লৰাই লৈছোঁ এয়া মোৰ মাংসখিনি ভাজা হৈছে মই এতিয়া ইয়াতে আধা চামুচ মিট মছলা দিলোঁ দি মই প্ৰয়োজন অনুসৰি পানী দিলোঁ এতিয়া মই ধুনীয়াকৈ গেছটো মিডিয়াম ফ্লেমত দি মাংসখিনি সিজিবলৈ দিম 20 মিনিটমান উতলোৱাৰ পিছত মোৰ মুৰ্গী মাংস ৰেডি হৈ গ'ল মই ইয়াতে অকণমান জলকীয়াৰ গুড়ি দি দিলোঁ
ৰেড চিলি পাউডাৰ আৰু লগতে অকণমান গৰম মছলা আৰু 4টামান কেঁচা জলকীয়া। যিহেতু মই জলকীয়া ব্যৱহাৰ কৰা নাছিলোঁ আগতে, মোৰ মাংস প্ৰায় ৰেডিয়ে হৈ গ'ল। এতিয়া মই গেছটো বন্ধ কৰি অকণমান সময় ৰেষ্ট কৰিবলৈ দিম। অলপমান বগা দেখিছে যিহেতু দৈ দিছিলোঁ সেইকাৰণে, কিন্তু খাবলৈ খুব টেষ্টি হয়। আপোনালোকে যদি এনেকৈ কেতিয়াও খোৱা নাই খাই চাবচোন। ঠিক আছে, আজি ভিডিঅ'টো ইমানতে শেষ কৰোঁ। অন্য এটা ভিডিঅ' অতি সোনকালে আপোনালোকক লগ পাম। আজিলৈ বাই বাই।